আজি আছে V23 লঞ্চ কেক আহি ৰখি আছে আজি মুখ কাটিব দিছে ডাঙৰকৈ ক্লেপ লাগে ফৰ V23e Hello guys, welcome to a new episode of Shekhor's Uncut Stories. আশা কৰোঁ সকলোৱে ভালে আছে। আজি এটা সাডেন ভিডিঅ' আহি গ'ল। ময়ো এক্সপেক্ট কৰা নাছিলোঁ, আপোনালোকেও হয়তো এক্সপেক্ট কৰা নাছিলে। বাট আজি আহিছোঁ মই বৰুৱা ৰেডিঅ' হাউচ আকৌ এবাৰ। আজি আছে V23 লঞ্চ হ'ব ইয়াতে আৰু ইতিমধ্যে ফোনটো আহি পাইছে। আপোনালোকক দেখুৱাই আছোঁ গোটেই ভিতৰত গোটেই আয়োজনখিনি হৈ আছে। আপোনালোক গৈ কিনে দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰি মোক জনাব ভিডিঅ'টো কেনে পালে। আৰু যদি চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। তো গাইজ এয়া আহি গ'ল Vivo V23e আৰু লগতে এটা ধুনীয়া কেক। এয়া কেক ওপৰত লিখা আছে লঞ্চিং অফ Vivo V23e বৰুৱা ৰেডিঅ' হাউচ। এয়া একদম ফাৰ্ষ্ট কাষ্টমাৰ V23e ধুনীয়া। এয়া কেক আহি ৰখি আছে আজি মুখ কাটিব দিছে। চ' আৰম্ভ কৰোঁ আৰু তো ডাঙৰকৈ ক্লেপ লাগে ফৰ V23e First customer. তো গাইজ কেক ডিষ্ট্ৰিবিউশ্যন চলি আছে। কেক ডিষ্ট্ৰিবিউশ্যনৰ পিছত আপোনালোকক ধুনীয়াকৈ মই আনবক্সিং কৰি দেখুৱাম আৰু মোবাইলটোৰ স্পেচিফিকেশ্যনছ এণ্ড প্ৰাইচ গোটেইখিনি এণ্ডত কৈ আছোঁ। তো গাইজ এতিয়া আনবক্সিং ষ্টাৰ্ট কৰোঁ। এইটো আছে মোৰ লগত মোবাইল V23e। এইটোৰ প্ৰাইচ পইণ্ট আৰু স্পেচিফিকেশ্যনছ গোটেইখিনি আপোনালোকক ক'ম অকণমান আগত। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। এতিয়া ফাৰ্ষ্টতে আনবক্সিংটো কৰি লওঁ। তো গাইজ এইটোৱে হ'ল বক্স Vivo V23e 5G। বক্সটো বহুতেই বেছি ধুনীয়া শ্লিক ডিজাইনৰ আৰু এইটো হ'ল 8GB and 128GB ভেৰিয়েণ্ট মিডনাইট ব্লু। আপোনালোকক মই ফোনটো অ'পেন কৰি দেখুৱাই আছোঁ আৰু বক্স কণ্টেণ্টখিনি গোটেইখিনি দেখুৱাম এটা এটাকৈ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আৰু এয়া ফোনটো বাহিৰৰ পৰা চাবই বহুত বেছি ধুনীয়া, আপোনালোকে চাব পাৰে। আৰু কভাৰটো অ'পেন কৰি আছোঁ এতিয়া। দ্য Vivo V23e ইন হেণ্ড ফিল বহুতেই বেছি ধুনীয়া আৰু বহুতেই বেছি লাইট ৱেইট। ফোনটো জাষ্ট 172 গ্ৰামছ আৰু গ্লাছ বেগ হয় আৰু স্ক্ৰেচ ৰেজিষ্টেণ্ট হয় বেগটো। বহুতেই বেছি ধুনীয়া ফোন। ফিলহাল ফোনটো ছাইডত ৰাখি থৈছোঁ। এতিয়া বক্স কণ্টেণ্টখিনি এটা এটাকৈ ওলাই চাই লওঁ। এটা TPU কেছ, এটা চিলিকন কেছ, বহুতেই বেছি ধুনীয়া আৰু বহুতেই বেছি ছফ্ট ফোনটো আপোনালোকৰ প্ৰটেকশ্যনৰ কাৰণে। আৰু নেক্সট আহিল আমাৰ চাৰ্জাৰটো ফাষ্ট চাৰ্জাৰ হয়, বহুতেই বেছি বাল্কি ডিজাইনৰ। আৰু নেক্সট আমাৰ আহি গ'ল এটা হেডফোন জেক। কোনো ফোনত এনেকুৱাকৈ প্ৰভাইড নকৰে, ইয়াত কৰিছে ভিভ'য়ে। এটা ভিভ' ষ্টাইল হেডফোন জেক, বহুতেই বেছি ধুনীয়া। আৰু আহিল আমাৰ চাৰ্জাৰ কেবল USB A to C কেবল। আৰু এইফালে আছে চিম ইজেক্টৰ টুল আৰু লগতে দিছে USB-C to 3.5mm জেক কনভাৰ্টাৰ। এণ্ড দ্য ফোন লুকছ মোৰ এমেজিং উইথ দ্য কেছ। বহুতেই বেছি ভাল লাগি আছে, আপোনালোকে চাব পাৰে। নাও লেটছ টাৰ্ণ অন দ্য ফোন। Vivo 5G পাৱাৰ্ড বাই এণ্ড্ৰইড। এতিয়া আমি চাই লওঁ স্পেচিফিকেশ্যনছবোৰ। ফাৰ্ষ্টতে আছে ইয়াতে ট্ৰিপল কেমেৰা শ্লট, এটা ধুনীয়া গ্লাছ ডিজাইনত আৰু ইয়াতে আছে ডুৱেল টোন ফ্লেছ। ইয়াত আছে প্ৰাইমাৰী কেমেৰা 50 মেগাপিক্সেলছৰ আৰু আছে 8 মেগাপিক্সেল ফৰ ৱাইড এংগল আৰু 2 মেগাপিক্সেলছ ফৰ ক্ল'জ আপ শ্বট। এতিয়া আমি এবাৰ ডিজাইনটো চাই লওঁ। আমি চাইডত চাব পাৰোঁ, ৰাইট চাইডত আছে পাৱাৰ লক আনলক বাটন আৰু আছে ভলিউম ৰকাৰ্ছ আৰু ওপৰত আছে ছেকেণ্ডেৰী মাইক্ৰফোন আৰু এটা ফ্ৰণ্ট কেমেৰাটো হ'ল ধুনীয়া এটা ইনফিনিটি ইউ ডিছপ্লেত আছে। আৰু তলফালে আছে চিম ট্ৰে আৰু এটা Type-C পৰ্ট আৰু ইফালে আছে এটা স্পীকাৰ গ্ৰিল আৰু লেফ্ট চাইডটো পুৰা ক্লিন ৰাখিছে। এতিয়া আমি এবাৰ চিম ট্ৰেখন ওলাই চাই লওঁ। ইয়াতে মষ্ট প্ৰবেবলি আছে এখন হাইব্ৰিড চিম ট্ৰে আৰু ইয়াতে আপোনালোকে দুখন চিম ইউজ কৰিব পাৰিব বা এখন চিম কাৰ্ড আৰু এখন মেমৰি কাৰ্ড। এতিয়া আমি চাই লওঁ ডিছপ্লে হ'ল এখন 6.44 ইঞ্চৰ 60Hz AMOLED ডিছপ্লে। এতিয়া ৰেম আপোনালোকক কৈ দিওঁ। ৰেম হ'ল 8GB উইথ 4GB ভাৰ্চুৱেল ৰেম আৰু 128GB ROM, এক্সপেণ্ডেবল আপ টু 1TB আৰু বেটাৰী হ'ল 4050 mAh উইথ অল চেঞ্চৰ্ছ এভেইলেবল। আপোনালোকে যদি ভাবিছে 4050 mAh বহুত কম হ'ব, আপোনালোকক ইয়াতে দিয়া আছে ফাষ্ট চাৰ্জাৰ উইথ 44 watt চাৰ্জিং স্পীড। যিহেতু ভিভ' ফোনছৰ মেইন হাইলাইট হ'ল কেমেৰা, এবাৰ কেমেৰা চেক কৰি লওঁ। আৰু এইটো ফোনত এটা নিউ চিনেমেটিক মোড আছে, আপোনালোকে চেম্পল চাই লওক।
আৰু এট লাষ্ট এইটো ফোন দুটা কালাৰত এভেইলেবল আছে এটা হৈছে মিডনাইট ব্লু এটা হৈছে ছানশ্বাইন গোল্ড আৰু ফোনটোৰ প্ৰাইচ হ'ল 25,990 rupees Thank you for watching till here আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি পাৰচেজ কৰিব যায় ফোনটো তেতিয়াহ'লে এই ভিডিঅ' ৰেফাৰেঞ্চত যোৱা বুলি ক'লে হ'ল 500 rupees এটা ডিছকাউণ্ট পাই যাব আৰু লগতে যদি চেনেলটো চাই ভাল পায় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰিব কমেণ্টত মোক জনাব ভিডিঅ'টো কেনে পালে Thank you so much bye bye